নমস্কাৰ, আসসালামু আলাইকুম। মই জাকিৰ হুছেইন ফৰাজী, ৰূপৈহাট সমষ্টিৰ অসম গণ পৰিষদৰ মই সভাপতি। চাওঁতে চাওঁতে 2025 চনটো গ'ল, 2026 চন ইতিমধ্যে সোমাইছে। আজি 1 তাৰিখ। এই সুযোগতে মই সমষ্টিবাসীক লগতে গোটেই অসমবাসীক মই নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। যাতে এই নতুন বছৰত যাতে প্ৰত্যেকজন ব্যক্তি যাতে যিবিলাক আশা আকাংক্ষা যাতে পূৰণ হওক। লগতে আমাৰো আশা হৈছে, মই সমষ্টিৰ এজন সভাপতি হিচাপে আমাৰো আশা আকাংক্ষা আছে। সেয়া হৈছে ৰূপৈহাট সমষ্টিত অনাগত দিনত যাতে এজন শিক্ষিত চৰকাৰ পক্ষৰ এজন বিধায়ক যাতে ৰাইজে নিৰ্বাচিত কৰে, তাকে মই কামনা কৰিছোঁ। আৰু সমষ্টিবাসীক মই দায়িত্ব অৰ্পণ কৰিব বিচাৰিছোঁ, যাতে পুৰণা যিকেইজন বিধায়ক আছিলে ইতিমধ্যে আপোনালোকে গম পাইছেই। মই কাৰো বদনাম খাব বিচৰা নাই, যাতে সমাজৰ উন্নতি হয়, দেশৰ উন্নতি হয়। কাৰণ ইলেকশ্যনৰ লগত বহু বস্তু জড়িত হৈ থাকে। মানুহৰ ন্যায় বিচাৰৰ পৰা আৰম্ভ কৰি ৰাস্তা ঘাটৰ পৰা শিক্ষাৰ ওপৰত বিভিন্ন বিষয়ৰ ওপৰত এজন বিধায়কে নিশ্চিতভাৱে উন্নতি সাধন কৰিব পাৰে। ঠিক তেনেকৈ উন্নতি সাধন কৰিব পৰা এজন ব্যক্তিক যাতে আপোনালোকে নিৰ্বাচিত কৰে। ভাল মানুহ চাই, কোনো জাতি ধৰ্মৰ কথা নাই, ধৰ্ম নিৰপেক্ষতা নীতি অৱলম্বন কৰা এজন ব্যক্তিক যাতে চৰকাৰ পক্ষত যাতে থাকে, তেনেকুৱা এজন বিধায়ক আপোনালোকে নিৰ্বাচিত কৰিব বুলি মই আশা কৰিছোঁ। আৰু এই সুযোগতে মই দুটামান কথা ক'ব বিচাৰিছোঁ যে ইতিমধ্যে মই সমষ্টিৰ চুকে কোণে ঘূৰি আছোঁ সভাপতি হিচাপে। বিভিন্ন ভোটৰ পৰা খবৰ আহি আছে, মানুহ অলপ জাগ্ৰত হৈছে। অসম গণ পৰিষদ আৰু বিজেপিৰ পিনে মানুহ অলপ ধাৱমানিত হৈছে। আৰু অকণমান যদি আমাৰ কৰ্মীসকলে যদি অকণমান জোৰ দিয়ে, তেতিয়া হয়তো অসম গণ পৰিষদে টিকেট দিব। আৰু অসম গণ পৰিষদৰ টিকেট দিলে প্ৰত্যেকজন ব্যক্তিৰ বাবে সহায় সহযোগিতা কামনা কৰিছোঁ, যাতে অসম গণ পৰিষদৰ প্ৰাৰ্থীক যাতে ভোট দি জয়যুক্ত কৰে, তাৰে কামনা কৰিম। ধন্যবাদ।